নমস্কাৰ আপোনাক মই খুব গুৰুত্বপূৰ্ণ কথা কিটামান ক'ব ওলাইছো আপুনি মোক এটা আনসাৰ দিয়ক প্ৰথমতে যে জীৱনত আটাইতকৈ সাকসেসফুল ব্যক্তি কোনজন যাৰ আটাইতকৈ বেছি টকা পইচা থাকে তেখেত যাৰ বহুত ধন সম্পত্তি থাকে তেখেত নে যাৰ এটা সুস্বাস্থ্য থাকে তেখেতৰ 1 2 3 আপুনি তলত কমেন্ট কৰি জনাব পাৰে নাম্বাৰ 1 যেটো কলো নাম্বাৰ 2 যেটো কলো বা নাম্বাৰ 3 যেটো কলো এটা চাওক মই এটা মোৰ ৰিয়েল লাইফত মই নিজে লোক পোৱা নিজ চকুৰে দেখা এটা ঘটনা আপোনাক কওঁ এগৰাকী ব্যক্তি তেওঁ বয়স 70 বছৰ বয়স আৰু এদিন তেওঁ চলাফুৰা কৰি থাকোতে অকস্মাতে তেওঁ মানে পৰিবলৈ হাউলি আৰু পৰিবলতে কিবা ধৰিলে প্ৰথম দিনটো গ'ল তাৰ দ্বিতীয় দিনা তেওঁ বাথৰুমত যাওঁতে বাথৰুমৰ পৰা তেওঁ উঠিব পৰা নাই তাৰ পিছত মানুহ গৈ কিনে তেওঁ উঠাব লগা হ'ল তাৰ পিছত হস্পিটেলাইজ কৰিলে তাতে মোটামুটি 7 দিন মান থাকিলে 7 দিন থকাৰ পিছত তেওঁ ঘৰলৈ লৈ আহিলে তাৰ পিছত লাহে লাহে চলাফুৰা কৰিব পৰা হ'ল আৰু দেখিছে যে নটিচ কৰিছে তেওঁ ল'ৰা ছোৱালী বিলাকে যে তেওঁ অকমান হালি খোজ কাঢ়ে আৰু সেই ব্যক্তি গৰাকী আছিল around 1000 crore টকাৰ মালিক আৰু অসমত 1000 কোটি টকাৰ এজন গৰাকী হোৱাটো ডাঙৰ কথা আৰু তেওঁ যথেষ্ট ধনী ব্যক্তি তাৰ পিছত কি হ'ল তেওঁ লাহে লাহে তেওঁ দিন গুছি যোৱাৰ পিছৰ পৰা লাহে লাহে তেওঁ শৰীৰটো ডিটাৰেট হ'ব ধৰিলে আৰু পিছত তেওঁ খজ্জা হৈ হ'ল অৰ্থাৎ তেওঁ ঘৰতে এটা পুৰা হস্পিটেলৰ নিচিনা বনাব লগা হ'ল নাৰ্ছ বেলেগ মানুহ আৰু তেওঁক চোৱা-চিতা কৰিলে সেই ব্যক্তিগৰাকীৰ টকা পইচাৰ কোনো অভাৱ নাছিল আৰু বিভিন্ন ব্যক্তিয়ে তেওঁ শুশ্ৰূষা কৰিলে কিন্তু তেওঁ লাষ্টত মই যেতিয়া লগ পাওঁ তেওঁ মোক কয় যে নাই আৰু মই এতিয়া যাব বিচাৰো আৰু তো যিটো শৰীৰ নিজৰ শৰীৰটোক নিজে তেওঁ চাব নোৱাৰে তেতিয়া তেওঁ মানে এই ব্ৰিটিছ নাটো আহিলে তো লাষ্টত তেওঁ তেনেকৈ ক'লে আৰু তেনেকৈ কিছুদিন থকাৰ পিছতে ব্যক্তিজনে এই সংসাৰৰ পৰা বিদায় ল'লে সেই ব্যক্তিজনৰ কাহিনী হেতু এতিয়া চাওক যে এজন ব্যক্তি তেতিয়াহে তেওঁ সফল বুলি ধৰা হয় যেতিয়া 60 বা 70 ইয়াৰ্ছৰ পিছত তেওঁ নিজে সকলো কাম কৰিব পাৰে সেই ব্যক্তিজনৰ মতে যিজন ব্যক্তি তেওঁ এক্সপায়াৰ হ'ল তেওঁ যোৱাৰ আগে আগে তেওঁ নিজৰ ভাৱনাটো মোক কৈছিলে আৰু সেইখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম তাৰপিছত তেওঁ কৈছে যে যোনে পুৰা হেল্ডি থাকিব পাৰে 60-70 ইয়াৰ্ছৰ পিছত তেওঁহে সাকসেসফুল ব্যক্তি এতিয়া মই আপোনাক ক'ম যে এই সাকসেসফুল কেনেদৰে আপুনি হ'ব পাৰে তিনিটা যদি আপোনাৰ বেয়া অভ্যাস থাকে তেতিয়াহলে আপুনি কেতিয়াও সেই জীৱনৰ আসল সাকসেসটো আপুনি নাপায় আৰু যদি তিনিটা ভাল অভ্যাস আপুনি গঢ় লয় তেতিয়াহলে আপুনি সেই সাকসেসটো পাব পাৰে প্ৰথমটো হৈছে যে যদি আপুনি খোৱাত খুব ধ্যান দিয়ে শাস্ত্ৰটো কৈছে যে আমি সাত্বিক ফুড খাব লাগে সাত্বিক ফুড মিন্স যি আপুনি ৰন্ধাৰ 3 ঘণ্টাৰ ভিতৰত যদি আপুনি হি তাক খাব পাৰে 3 ঘণ্টাৰ পিছৰ পৰা লাহে লাহে হি ডিটাৰেট হ'ব ধৰে এই খাদ্যটো বেয়া হ'ব ধৰে তাৰ পিছত যিমান বিলাক পেকেজিং ফুড হয় সেই গুটেই পেকেজিং ফুড বিলাক স্লো পয়জনৰ নিচিনা কেনেকৈ আমি নৰ্মেল যি খাদ্য খাওঁ এই খাদ্যতে বিভিন্ন ধৰণৰ বীজাণু আহে কিবা আহে কাৰণ এই বায়ুমণ্ডলত অসংখ্য কোটি বীজাণু ইয়াতে ঘূৰি ফুৰে সেইকাৰণে গাখীৰ অকমান থৈ দিলে সেইটো দহি হৈ যায় তাত লেক্টোবেচিলাছ আহে আমিতো গৰুৰ পৰা লেক্টোবেচিলাছ আনি তাত দি নিদিলে সি নিজে হৈ যায় এই এনভাইৰনমেণ্টত এই পৰিৱেশত কোটি বীজাণু অনবৰতে ঘূৰি ফুৰে যেতিয়া আমি আমাৰ খাদ্য সন্মুখত থাকে আমি ৰান্ধি কিনে আমি যেতিয়া খাদ্য খাওঁ সেই খাদ্যত হাজাৰ বিজাৰ এনজাইম সেই তাতে যায় আৰু আমি সেই খাদ্য খোৱাৰ পিছত আমাৰ লিভাৰে সেই এনজাইমবিলাক কিছুমান ধ্বংস কৰে এতিয়া লিভাৰ আমাৰ মাৰ নিচিনা মা যেনেদৰে গোটেই ঘৰখন চোৱা-চিতা কৰে গোটেই কষ্টবিলাক তেওঁ নীৰৱে সহ্য কৰি যায় ফেমিলিত আহিব নিদিয়ে তেনেদৰে লিভাৰে আমাৰ শৰীৰটো পৰা তেনেকৈ বীজাণুবিলাকৰ পৰা বচাই ৰাখে এইটো নিত্য নৈমিত্তিক কৰ্ম এতিয়া সেই লিভাৰৰ ওপৰত যেতিয়া আপোনাৰ বাৰ্ডেন বেছি হৈ যায় বেছিকৈ আপোনাৰ সেই বেয়া বস্তুবিলাক আপুনি খাব ধৰে তেতিয়া কি হয় লিভাৰ অভাৰলোডেড হৈ যায় সি লাহে লাহে বেয়া হ'ব ধৰে এতিয়া কেতিয়া লিভাৰ বেয়া হ'ব ধৰে যেতিয়া আপুনি প্ৰসেস ফুডবিলাক খাব ধৰে অৰ্থাৎ ডিপ ফ্ৰাই হওক বা যিমানবিলাক বস্তু বেছি প্ৰসেসিঙত বনোৱা হয় লিভাৰৰ বেছি কষ্ট হয় আৰু
পেকেজিং ফুডবিলাক, পেকেজিং ৱাটাৰ হ'ব পাৰে, পেকেজিং বা বেলেগ যিমানবিলাক পেকেজিং ফুড বুলি কিয় কৈছোঁ, পেকেজিং ফুডত কি থাকে, তাতে প্ৰিজাৰ্ভেটিভ থাকে। তাত প্ৰিজাৰ্ভেটিভ দিয়াৰ কাৰণে তাতে সেই প্ৰিজাৰ্ভেটিভ হৈছে এটা কেমিকেল। সেই কেমিকেলে কি কৰে আপুনি ভালকৈ অকণমান ভাবিলে বুজি পাব। কেমিকেলে কি কৰে, যাতে বাহিৰা এনজাইমে সেই খোৱা বস্তুটো বেয়া কৰি নেপেলায়। এনে আপুনি ভাল খাদ্য বস্তু এটা থৈ দিয়কচোন, সেই 3 ঘণ্টা বা সন্ধিয়াৰ পিছত সি বেয়া হৈ যায়। তো সেই বস্তুটো এমাহ 2 মাহ 3 মাহ 6 মাহ 1 বছৰ পৰ্যন্ত একে নিচিনাকৈ থাকে পেকেটৰ ভিতৰত। কেনেকৈ? যে বাহিৰৰ এনজাইমে তাক খাব নোৱাৰে, কাৰণ কি ই কেমিকেলেৰে আবৃত। এতিয়া সেই কেমিকেলে বাহিৰা বস্তুবিলাক মাৰি পেলালে। যেতিয়া আপুনি সেই কেমিকেল বস্তুটো খাব, আপোনাৰ লিভাৰ লাহে লাহে বেয়া হ'ব ধৰে, আৰু লিভাৰৰ পিছত বেলেগ কিডনীত এফেক্ট কৰিব, আপোনাৰ পেংক্ৰিয়াছত এফেক্ট কৰিব, গোটেই আপোনাৰ ছিষ্টেমত ইফেক্ট কৰিব। সেইবাবে পেকেজিং ফুডবিলাক আমাৰ খাদ্যই নহয়, সেইবিলাক ডেড ফুডত পৰে। তো নাম্বাৰ 1 হৈ গ'ল খাদ্য কি খাব লাগে, যে খোৱাৰ 3 ঘণ্টাৰ ভিতৰত, একদম চিম্পল, আপুনি যি ৰান্ধাৰ 3 ঘণ্টাৰ ভিতৰত। আৰু সেইটো খাব লাগে শাস্ত্ৰৰ মতে। শাস্ত্ৰ কেনেকৈ কৈছে? শাস্ত্ৰত কৈছে সত ৰজ তম 3টা গুণ। সাত্বিক খাদ্য যিবিলাক ফ্ৰেছ ভেজিটেবল হ'ল, অৰ্থাৎ নিৰামিষ আহাৰ, সাত্বিক খাদ্য, আৰু নিৰামিষ আহাৰো যি 3 ঘণ্টাৰ ভিতৰত মানুহে খায়, সেইটো সাত্বিক। সেই সাত্বিক খাদ্য যেতিয়া 3 ঘণ্টা পাৰ হৈ যায়, তেতিয়া সেই তামসিকলৈ যাব পাৰে। তাৰপিছত আহিল ৰাজসিক খাদ্য কোনবিলাক? সাত্বিক খাদ্যই যদি আপুনি তাক বহুত মছলাজাতীয় বস্তুৰে বহুত স্পাইচি কৰি দিয়ে, তেতিয়া সি ৰাজসিক খাদ্য হৈ যায়। আৰু ৰাজসিকৰ পিছত আহে তামসিক, মদ ভাং, তাৰপিছত যিমানবিলাক মাংস, সেই গোটেইবিলাক তামসিকত পৰে। আৰু আমাৰ শৰীৰে সেই তামসিক আহাৰ খালেও শৰীৰটো লাহে লাহে বেছি সোনকালে ডিটাৰেট হ'ব ধৰে। নাম্বাৰ হৈ গ'ল খাদ্য। দ্বিতীয়টো হৈ গ'ল আপোনাৰ শোৱা আৰু উঠা। আপুনি কেতিয়া শোৱে? যদি আপুনি বেছি দেৰিলৈ জাগি থাকে, বেছি দেৰিকৈ উঠে, তেতিয়াও আপোনাৰ শৰীৰটো লাহে লাহে বেছি সোনকালে ডিটাৰেট হ'ব ধৰে, বেছি সোনকালে ধ্বংস হ'ব ধৰে। আমাৰ শৰীৰটো সূৰ্যৰ লগত কানেক্ট। যেতিয়া সূৰ্য উদয় হয়, আমাৰ শৰীৰটো নেচাৰেলি সি জাগি উঠে। তাৰপিছত লাহে লাহে দুপৰীয়া হয়, সন্ধিয়া হয়। সন্ধিয়াৰ পিছত অৰ্থাৎ সূৰ্যাস্ত 3-4 ঘণ্টাৰ পিছতে, অৰ্থাৎ 10 বজামানৰ পৰা আমি শোৱালৈ যাব লাগে। লাহে লাহে 10, 10:30, মেক্সিমাম 11টা, তাৰপিছত লাহে লাহে গ'ল। যেতিয়া সূৰ্য উদয় হ'ব, উদয় হোৱাৰ আগে আগে আমি উঠিব লাগে। এইটো হৈছে প্ৰাকৃতিক নিয়ম। সেই নিয়মটো যদি আমি অৱজ্ঞা কৰোঁ, তেতিয়া আমাৰ শৰীৰটো ডিটাৰেট হ'ব ধৰে। 3 নম্বৰ হৈছে নিয়মীয়া যোগাভ্যাস। এই যোগাভ্যাসৰ আগতো কিন্তু এই 2টা বস্তু বহুত দৰকাৰী। এই 2টা বস্তু যদি আপুনি নিয়মীয়াভাৱে পালন কৰে, আপুনি ৰোগ ভাল কৰিবৰ কাৰণে যোগ শিকিব নালাগে, আপুনি আপলিফমেণ্টৰ কাৰণে তেতিয়া যোগাভ্যাস কৰিব পাৰিব। নহ'লে আপুনি ৰোগ ভাল কৰিবৰ কাৰণে যোগাভ্যাস শিকি থাকোঁতে আপুনি হায়াৰ লেভেলৰ যি এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চ কেতিয়াও আপুনি নাপায়। কাৰণ যোগ কেৱল আপোনাৰ বেমাৰ ঠিক কৰাই নহয়, যোগাভ্যাসৰ ফলত আপুনি বহু বস্তু, আপুনি ভিতৰত যি এটা আনন্দ, প্লিজাৰ, আপুনি ভগৱানৰ লগত কানেকশ্যন, আৰু আমিতো বহুত বস্তু এক্সপ্ল'ৰ কৰিব আছে। সেই হিউমেন বিঙে, কেৱল মানুহেহে বহুত বস্তু এক্সপ্ল'ৰ কৰিব পাৰে। চাৰ্টেল লেভেলৰ ইনটুইশ্যন কেপাচিটি মানুহৰ যথেষ্ট বেছি থাকে। যি ChatGPT হওক বা জেমিনাই হৈ গ'ল বা ক্ল'ড হৈ গ'ল, সেইবিলাক AIতকৈ মানুহৰ হিউমেন ব্ৰেইন বহু গুণে ওপৰ, কম্পেয়াৰে নহয়। আৰু সেইবিলাক যোগাভ্যাসৰ জৰিয়তে আপুনি সেইবিলাক আয়ত্ব কৰিব পাৰে। যদি আপুনি বেমাৰে থাকে, আপুনি এই 2টা বস্তুতে যদি ফাঁচি থাকে, তেতিয়া সেই লেভেলৰ বস্তুবিলাকৰ লগত আপুনি যাব নোৱাৰে। আপুনি কেৱল এজ এ থেৰাপি হিচাপে, য়োগা এজ এ থেৰাপি হিচাপে আপুনি ইউজ কৰিব লাগে, বা আপুনি ইউজ কৰিব লগা হয় যদি আপুনি এই 2টা পালন নকৰে। গতিকে সেইবাবে প্ৰথমতে আপুনি এই 2টা বস্তুৰ ওপৰত ধ্যান দিয়ক। প্ৰথম হৈছে খাদ্য বস্তু, দ্বিতীয় হৈছে আপুনি আপোনাৰ জীৱন নিৰ্বাহ, লাইফষ্টাইল, আহাৰ বিহাৰ। সেইকাৰণে যোগাভ্যাসত কৈছে আহাৰ বিহাৰ। লাইফষ্টাইলতে পৰে আপোনাৰ ব্যৱহাৰ। আপুনি যদি খুব খিংখিঙীয়া স্বভাৱৰ হয়, খুব বেয়াকৈ মানুহক বিহেভ কৰে, মানুহৰ খং উঠিলে সেইটো কৰে, তো যেতিয়া আপুনি বেয়া বিহেভ কৰে, তেতিয়া আপোনাৰ শৰীৰত কিছুমান কেমিকেল ৰিয়েকশ্যন হয়। আপোনাৰ খং উঠিলে আমাৰ হৰমন কিছুমান চিক্ৰেশ্যন হয়। সেই হৰমন বহুত বিষাক্তজনক, আপোনাৰ শৰীৰত ইফেক্ট কৰে। গতিকে আপুনি যদি অলপ কাম ডাউন হয়, তেতিয়াও আপোনাৰ বিভিন্ন ধৰণৰ আপুনি ৰোগৰ পৰা আপুনি হাত সাৰিব পাৰে। গতিকে যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিলে, তেতিয়াহ'লে আপুনি শ্বেয়াৰ কৰিব পাৰে আৰু আপোনাৰ নিজৰ মতামত জনাব। গতিকে আপুনি নিয়মীয়া যোগাভ্যাস কৰাৰ আগতে এই 2টা বস্তুৰ ওপৰত যথেষ্ট ধ্যান দিয়ক। নিয়মীয়া যোগাভ্যাস কৰক আৰু সুস্থ থাকক। মই পিছৰ ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ।